হেল্ল' এভৰিৱান, বহুত দিনৰ পৰা সাঁচি ৰখা সপোন এটা আমাৰ আজি সম্পূৰ্ণ হোৱাৰ পথত। অৰ্থাৎ আজি আছে আমাৰ ঘৰত বিষ্ণু পূজা আৰু কাইলৈ আছে আমাৰ গৃহপ্ৰৱেশ। আৰু দেউতাই ক'লে যে নতুন ঘৰ এখন সাজিলে গৃহপ্ৰৱেশৰ আগে আগে বিষ্ণু পূজা এভাগ কৰাই ল'লে ঘৰখনৰ কাৰণে মংগল হয়। আৰু সেইমতেই কাম। আৰু দেউক আমি সুধিলোঁ, দেৱে ক'লে যে আজিৰ দিনটোৱে অৰ্থাৎ 10 জুলাই তাৰিখটোৱে গৃহপ্ৰৱেশৰ বাবে উত্তম হ'ব। সেয়েহে দেউক আমি আজিয়েই দিনটো ঠিক কৰিলোঁ দেউৰ লগত আলোচনা কৰি। আৰু ৰাতিপুৱাই তেওঁ আহি পেলাই গোটেইখিনি যা যোগাৰ কৰি লৈছে খুব ধুনীয়াকৈ। তেখেতে নীতি নিয়মৰ মাজেৰে, আৰু তেখেতে খুব সোনকালে আহিছে কাৰণ তেখেতে নোখোৱা নোবোৱাকৈ সকলোখিনি পূজা কৰিব। আৰু আমিও দেউক সকলোখিনি বস্তু যা যোগাৰ কৰি দিলোঁ। তেওঁ পিছে নিজেই চব কৰি লৈছে দেই, কলপতোৱা বনোৱাৰ পৰা আদি কৰি সেইখিনি সকলোখিনি তেওঁ নিজেই মানে যেনেকৈ তেখেতে কৰে আৰু তেনেকৈ কৰি লৈছে। আৰু আমি মাত্ৰ যোগাৰহে দিছোঁ। আৰু আজি বিশেষ মানুহ মতা নাই। আমাৰ এয়া খুৰা আহিছে, এয়া আমাৰ সৰু খুৰা, এয়া হৈছে আমাৰ দেউতা, আৰু এয়া মই। তাৰপিছত তেনেকেই আৰু আজি যিহেতু কাইলৈ আমাৰ নাম প্ৰসংগ কৰি পেলাই ঘৰ লোৱা হ'ব, আৰু দেৱে আমাক পূজাত বহিবলৈ মাতিল, গতিকে আমি পূজাত বহিলোহি। আৰু আজি দিনটো এনেকৈ খুব ধুনীয়াকৈ পাৰ হ'ল, খুব ভাল লাগিল আজি। আৰু আজি হৈছে 10 জুলাই আৰু কাইলৈ হৈছে 11 জুলাই। 11 জুলাইতে আমাৰ ঘৰ লোৱা দিনটো আহিছে। আৰু আমাৰ ওচৰৰ এগৰাকী বোৱাৰী লিপিকা, তাই আহি মোক ইমান ধুনীয়াকৈ ৰংগোলী বনাই দিলে, মোৰ খুব ভাল লাগিল। আচলতে তাই বহুতখিনি ডেক'ৰেশ্যন কৰি দিম বুলি কৈছিলে, ল'ৰালৰিও হ'ল। তাৰ উপৰি আমাৰ ইয়াত এতিয়া এইটো সময়ত আমি ৰিয়েল ফ্লাৱাৰ কিছুমান নাপালোঁ, আৰু যিকোনো বস্তু ভালকৈ কিনিবলৈ নহ'ল, বিচাৰি নাপালোঁ, সময়ো নাছিলে, বহুত ল'ৰালৰি হ'ল। সেয়েহে যেনেকৈ আছিলে তেনেকৈ কৰিলোঁ। আৰু এয়া বাইদেউ আৰু আমাৰ ডাঙৰটো ল'ৰাই আমদালি লগাই আছে। ঘৰ লোৱা মানে বিয়াৰ ঘৰ এখনৰ নিচিনাই হয় দেই, কোনো কম নহয়, বিয়া ঘৰতকৈ কোনো কম নহয়। সকলোখিনি যা যোগাৰ মাত্ৰ বিয়া ঘৰৰ নিচিনাই হয়গৈ, আৰু দৰা কইনাহে নাথাকে। সকলোখিনি কিন্তু বহুত কষ্টৰ মূৰতহে হয় আৰু দেই, ঘৰ লোৱা ইমান সহজো নহয়। তাৰপিছত এয়া ৰাতিপুৱা ভাগতে অকণমান ভিডিঅ' কৰি লৈছোঁ, কাৰণ মই জানো ইয়াৰ পিছত আৰু মই মোবাইল চুবলৈ সময় নাপাম। আৰু এয়া কি ধুনীয়াকৈ তাই বনালে ৰংগলীটো। আৰু মা, ভণ্টি, দেউতাহঁত, বাইদেউহঁত সোনকালে আহিছে, কাৰণ তেওঁলোক নহ'লে মই একোৱেই কৰিব নোৱাৰোঁ, আমি একোৱেই কৰিব নোৱাৰোঁ। আৰু দেউতা মায়ে যে আজি এসপ্তাহমান আগৰ পৰা আহি পেলাই ইটো সিটোকৈ সকলোখিনি কৰাই আছে। আৰু ঘৰৰ কাম সম্পূৰ্ণ নহ'লেই অলপ বাকী থাকিল, তথাপি তেনেকৈ তাৰ মাজতে চলিব। আৰু তেনেকৈ আজি দিনটো আৰম্ভ হৈছে। তাৰপিছত আলহীও আহিছে যথেষ্টখিনি। মই কিন্তু মানে ভাবিছিলোঁ যিখিনি আলহী আহিছিল তেওঁলোকক মই ভিডিঅ'ত ৰাখি থ'ম বুলি, কিন্তু নোৱাৰিলোঁ। সেইটো সময়ত সময়ে মিলাব নোৱাৰিলোঁ। আৰু এফালে ভকতসকল আহিল, তেওঁলোকক সকলোখিনি যা যোগাৰ দিছোঁ। আৰু এয়া গোটেইখিনি আমাৰ গাঁৱৰে, আমাৰ নিজৰে দদাইদেউ খুৰা হয়, বৰদেউতা, খুৰা, গোটেইখিনি আমাৰ গাঁৱৰে মানুহ। আৰু আমাৰ ভকত বহোৱাৰ নিয়ম আছে, ভকত বহুৱাই আছে এখেতে। আৰু ময়ো গোটেইখিনি যোগাৰ কৰিয়ে দিছোঁ। আৰু এইকণ সময়তে যি ভিডিঅ' কৰিলোঁ, আৰু মই পিছত চাইছোঁ মই দিনটো আৰু একো ভিডিঅ' কৰা নাই, সময়ে মই নাপালোঁ। আৰু ইহঁতকো কৰিবলৈ কৈছিলোঁ, কিন্তু সিহঁতেও ইমান গুৰুত্ব নাই দিয়ে ভিডিঅ' কৰাত, আমাৰ ল'ৰা দুটাই। বহুত আলহী আহিছিল, বহুতখিনি যা যোগাৰ আছিল, একোৱেই মই নাই দেখুওৱা, মানে ৰাখিব নোৱাৰিলোঁ। আৰু এই আমাৰ মা, বাইদেউ। তাৰপিছত ভকতৰ কাম হৈ গ'ল, মানে ভকত বহুৱাৰ কাম হৈ আছে। আৰু আমি সেৱা ল'লোঁ। সেৱা লোৱাৰ পাছত আমাৰ নাম আৰম্ভ হ'ল। নাম চলি থকাৰ মাজতে বহুত আলহী আহিল, তেওঁলোক আহি গ'ল। আৰু আমাৰ তলত খোৱা বোৱাৰ যোগাৰটো তলত কৰা হৈছে। গতিকে এয়া কেইখনমান ফটো লগাই দিলোঁ ইয়াতে। বিশেষ মই ঘৰ লোৱা মানে পৰ্বত মানে মই ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ, মনটো সেইকাৰণে বেয়াও লাগিছে। যি কি নহওক, যিমানখিনি থাকিল সেইখিনিৰ কাৰণে ভাল লাগিছে যে ইমানখিনিয়ে যে কৰিলোঁ। এইখিনি নথকা হ'লে মোৰ আৰু একোৱেই নাথাকিলেহেঁতেন, এই দিনটোৰ স্মৃতি হিচাপে একোৱেই নাথাকিলহেঁতেন। আৰু আজিলৈ আহিছোঁ। আৰু এখন ফটো, এয়া হৈছে ভণ্টি, মই আৰু মোৰ জা হয়। তাৰপিছত এয়া ফটো এনেকৈ এখন মাৰা হ'ল, আৰু এখন ল'ৰাটোৱে মাৰি থৈছে, তেনেকৈ যিখন পাইছে সেইখনকে এড কৰিছোঁ।
আৰু আলহী যোৱাৰ পিছত একদম ভাগৰুৱা ৰাতি হৈছে ৰাতিৰ সাজ আৰু ৰাতি এয়া নতুন ঘৰত প্ৰথম সাজ ভাত আমি এনেকৈ খাইছোঁ একদম এওঁ ভাগৰুৱা ময়ো ভাগৰুৱা দিনটো মানে দৌৰা দৌৰি মুঠতে সেয়াই আৰু